মই দশমমান শ্ৰেণীৰ তৃতীয় পাঠটো পঢ়াবলৈ আৰম্ভ কৰিছোঁ। এটা আৰবী বিষয় 22 পৃষ্ঠাত আছে। আলা তা'লামিনা ইয়া উম্মি, হে মা তুমি নাজানানে? আন্না হাজাল আমালু, নিশ্চয় এই কামটো দিনৰ পৰিপন্থী। ওয়ান্নাল উমাৰা, আৰু নিশ্চয় উমৰ আমিৰুল মুমিনিন, খলিফা আমিৰুল মুমিনিন উমৰ ৰাদিয়াল্লাহু আনহু কাদ আমাৰা বিল্লা ইয়াদা, কাদ আমাৰা আদেশ জাৰি কৰিছে, বিল্লা ইয়াদা নাৰাখিবলৈ, আহাদুন কাকো, আলমা পানী, ফিল্লা পানে গাখীৰ। উমৰ ৰাদিয়াল্লাহু আনহু আৰু আদেশ জাৰি কৰিছে, নিষেধাজ্ঞা জাৰি কৰিছে যাতে কোনেও গাখীৰত পানী নিমিহলায়। কালাতেল উম্মু, তেতিয়া মাকে কৈছিল, দা ইল মা, ৰাখি দিয়া, ইয়া বিনতি, হে মোৰ ছোৱালী, ৱালা তাখাফি, আৰু তুমি ভয় নাখাবা, ফাইনাল উমাৰা লা ইয়াৰানা, নিশ্চয় উমৰে আমাক দেখি থকা নাই। এইটো তোমালোকে শব্দ অৰ্থ পঢ়ি তাৰপিছত বাক্যৰ অৰ্থ পঢ়িবা আৰু মোক হোৱাটছএপৰ জৰিয়তে জনাবা।